মইনা কোন বিধতাই সাজিলে তোমাৰ ডাঙৰ টপিলা মইনা কোন বিধতাই সাজিলে তোমাৰ ডাঙৰ টপিলা বগা ৰান দেখুৱাই লৈ কিমান লৰা ঠগিলা এ এ এ পূৰ্ণিমাৰে আকাশৰে জোনটি শুৱনি বগা লৰা দেখিলেই মাৰা মোহনি অ বগা লৰা দেখিলে মাৰা মোহনি বাহ ককা বাহ আপোনাক কিন্তু মই মানিছো আপোনাৰ বাল পকি গ'ল আপোনাৰ দাড়ি পকি গ'ল কিন্তু আপোনাৰ খজতি নকমিলে এতিয়াও আপুনি মানুহৰ টপিনা চাবলৈ এৰাই নাই মানিছো কিন্তু দেই ইমান খজতি নে ককা আপোনাৰ যিটো সময়ত আপুনি ভাগৱত পাঠ কৰিব লাগিছিলে যিটো বয়সত আপুনি হৰিনাম ল'ব লাগিছিলে সেইটো বয়সত আপুনি টপিলা চাই চাই এইটো মাৰি আছে বেয়া কথা এইবিলাক ককা অকণ ভাল হওক মৰিবলৈ নোৱাৰো আপোনাৰ কেইটা দিন আছে সেইকেইটা দিনত লোকৰ মানে টপিনা চাই থাকি এইটো মৰাতকৈ অকণ হৰিনাম লওক মৰাৰ সময়ত তেতিয়া অকণমান আৰাম পাব নমস্কাৰ অন্য এটা ভিডিঅ'ৰ সৈতে মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ বৰা আনলিমিটেড ৰোষ্ট আজি আমি কথা পাতিম এনেকুৱা কিছুমান প্ৰাণীৰ বিষয়ে যি নেকি বেলুন ফুটি ভুলতে জন্ম হ'ল তেনে বলক পলম নকৰি সেই পানীকেইটাৰ পোকৰত ভুলুকা বা ভৰাই দিওঁ বলক মহীয়া হ'ল যে পেলুৱে কণী পাৰিছে খোজোৱাছে ৰাতিটো শুব পৰা নাই মই এই নব আপোনাৰ পোকৰত পেলু হৈছে আৰু তাকে আপুনি ফেচবুকত দেখাবলৈ কি দৰকাৰ আপোনাৰ পোকৰত পেলু হৈছে আপুনি ডাক্তৰৰ ওচৰত যাওক নে ইয়াৰ পৰা আকৌ কোনোবা মানে পোকৰ খজাবলৈ মানুহ লাগে গিৰিয়েকেতো শান্তি নিদিয়েই গোটেই ৰাতি ৰাতি পোকৰতে যদি পেলু হৈ গৈছে তাত চাগে পোক দিছে নহয়নে বৰ বেয়া গোন্ধাব দেই সকলোৱে কিন্তু সঁচা কথা কবা দেই তোমালোকে বাৰু বেছিকৈ মোবাইলত কি চোৱা কমেণ্ট কৰা কি চোৱা পেহী আমি বাৰু মোবাইলত কি চাওঁ সেইটো মেটাৰ নহয় কিন্তু আপুনি যে গোটেই ৰাতিটো XYZ চাই থাকে সেইটো কিন্তু চিয়'ৰ কাৰণ আপোনাৰ মানে খজুৱতি মাৰিবলৈ এইবিলাকতো চাবই লাগিব ন নহবা কোনোবানো অসমীয়া বৰ এজনী এনেকৈ ওপৰলৈ মূৰ কৰি বহি আমাৰ ভিডিঅ' বনাইনে বহি আছো ৰ'দতে মেলি মেলি ইমান ঠাণ্ডা লাগে ৰ'দ দিলেও গৰম লাগে গৰম দিনত গৰম কেলা ঠাণ্ডা দিনত ইমান ঠাণ্ডা মেলি মেলি বহি থাকিবলগীয়া হৈছে একেবাৰে ৰ'দ লৈছো মানে ৰ'দ পৰিব লাগিব নহয় গাত আৰে নব কিয়নো অকলে অকলে মেলি বহি থাকিব লাগে ৰ'দত কাৰোবাৰ এটা কানি মেখেলা তলত সোমোৱাই লওক অকণমানতো আৰাম পাব ন কি ক'ম আৰু এয়া হৈছে অসমীয়া বোৱাৰীৰ প্ৰকৃত নিদৰ্শন আগৰ অসমীয়া বোৱাৰী কি আছিল আৰু এতিয়া দিনৰ অসমীয়া বোৱাৰী কি আৰে ভাই বেঙেনা কেইটামান আনি এনেই নালাগে বহি থাকিব অলপমান আনি লওঁ বেঙেনা আৰু এটাকে সোমাই বহি থাক ৰ'দত গম পাইছোঁ তোৰ অলপ বেছিয়ে বুলি খজুতিটো তোক চাগে ভুলুকা মাহে কাম দিব ৰ হাই গাইজ যদি কোনোবাই মোৰ লগত নদী কিনাৰত পুৰা ঘপাঘপ টপাটপ কৰিব বিচাৰা পুৰা ঘপাঘপ টপাটপ ঠিক আছে নদী কিনাৰত যদি কৰিব বিচাৰা দেন কমেণ্ট কৰা ঘপাঘপ টপাটপ লগতে পুৰা ফাকাফক চাকাচাকু কৰিম ঠিক আছে কমেণ্ট কৰা জলদি ডাঙৰ ডাঙৰ মাল মজা পাবা আৰে ভাই জহৰা বনৰা শুনি ল তোৰ যদি ইমানেই খজুৱতি বেছি হৈছে তেতিয়াহ'লে নৈ পাৰলৈ তোৰ মাক মাতি আন নৈ পাৰলৈ তোৰ ভণ্টিক মাতি আন নৈ পাৰলৈ তোৰ আছে যদি বাইদেউক মাতি আন কিন্তু অসমৰ ছোৱালীক তই ৰিকুৱেষ্ট কৰি নাথাকিবি আৰু তাৰপিছত যদি তোৰ খজুৱতি নমৰে তেন্তে হ'লে বাপেৰ পোকৰত সেইডাল ভৰাই দে তাৰপিছতে যদি অলপ তই শান্তি পা চালা বনৰা জাত You know what? All right. Maybe they said cringy so that like it's probably like fucking PT scary. Let's click on it.